প্ৰথমতে জনাব বিচাৰিছোঁ আচলতে ভাল খবৰটো হ'ল কি মোৰ ৱাইফ প্ৰেগনেণ্ট আছে। আজি আৰু 2 দিন আছে 7 মাহ হ'বলৈ। তো তাৰ কাৰণে আহিছোঁ আমি এই অংগনবাদী কেন্দ্ৰলৈ। কিবা বস্তু বোলে চৰকাৰৰ ফালৰ পৰা আহিছে, তাৰ কাৰণে মাতি পঠিয়াইছে। আৰু কি বস্তু আহিছে মই আপোনালোকক দেখুৱাম। আৰু এইফালে বাইদেৱে বেগটো আগবঢ়াইছে মোৰ ৱাইফৰ হাতত। ঠিক আছে, চাই লওক কিমান ডাঙৰ বেগ দিছে আৰু বেগটোৰ ভিতৰত কি আছে মই আপোনালোকক ঘৰত গৈ দেখুৱাম। তো এতিয়া ঘৰলৈ যাব ওলাইছোঁ। প্ৰথমতে ঘৰত যাই লওঁ, তাৰপিছত কি আছে ভিতৰত মই সকলোখিনি দেখুৱাম। কি আহিছে চৰকাৰৰ ফালৰ পৰা, এনেকুৱা সুবিধা দিছে। ঘৰ আহি পালোহি আৰু প্ৰথমতে আপোনালোকক দেখুৱাইছে এই বেগটো চাওক। খুব ধুনীয়া সুন্দৰকৈ বেগটো বনাইছে আৰু বেগটো বহুত ডাঙৰ। এগৰাকী গৰ্ভৱতী মাতৃয়ে যিখিনি পুষ্টিকৰ খাদ্য খাব লাগে সেই বস্তুখিনি হয়তো এই বেগটোৰ ভিতৰত ভৰাই দিয়া হৈছে। তো বেগটোৰ ভিতৰত এতিয়া কি আছে মই সকলোখিনি আপোনালোকক দেখুৱাম এটা এটাকৈ উলিয়াই। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মুড়ি পেকেট আৰু কি আছে, দাইল খিচিৰি কি হয় গম নাপাওঁ। ভিতৰত দাইল খিচিৰি বনোৱা কিবা বস্তু হয়, সেইটো পেকেট এটা দিছে। আৰু এইটো চেম 2টা পেকেট। আৰু এইটো হ'ল চয়াবিন, বঢ়িয়া। আৰু গুড় জাগেৰি, বঢ়িয়া। পোহাও দিছে, চিৰা ন, এইটো অসমীয়াত চিৰা বুলি কয়। কি হয় বা এইটো আলচি কি হয় এইটো ধৰিব পৰা নাই আচলতে। আপোনালোকে যদি জানে কমেণ্টত জনাব। কিবা ফ্লেক্স চিডছ আলচি বুলি লিখা আছে হিন্দীত, অৰ্গেনিক হয় দেখা। পিনাট বাদামো দিছে, দেখিছে। আৰু চানা বুট দিছে, ভাজা বুট। ডালিয়া দিছে। আৰু ড্ৰাই ডেটছ মানে শুকান খেজুৰ দিছে। এইটো কি হয়? মিল্ক ষ্টাৰ পাউডাৰ, এইটো মানে গাখীৰৰ লগত মিলাই খাব পাৰিবা আৰু এইটো পাউডাৰ হয়। আৰু এইটোতো এই চকলেটটো দিছে, পিনাটৰ বাদামৰ চকলেট। আৰু একো নাই ন? একবাৰ হাঁহি দিয়া, কেনেকুৱা লাগিছে? ভাল লাগিছে। তো ভিডিঅ'টো ইমানখিনিয়ে মই দেখালোঁ। আৰু কি দিছিলে মামাক মই ধন্যবাদ জনাইছোঁ এনেকুৱা সুবিধা দিয়াৰ কাৰণে। গৰ্ভৱতী মহিলাসকলৰ বাবে খুব ধুনীয়াকৈ এই বেগটোত ভৰাই দিছিলে এইখিনি বস্তু। তো থেংক ইউ ওৱান্স এগেইন।